সিংহাসন পাহাৰৰ টিকলাংছোৰ যোনটো ৰোড যোনটো বকলীয়া ৰোড ডিভিজনৰ আণ্ডাৰত যোনটো ৰাস্তা বৰ্তমান যোনটো নিৰ্মাণ কৰি যোনটো প্ৰজেক্ট বনাই আছে ইয়াত একদম নলমীয় ধৰণৰ কাম তেওঁলোকে লগোৱা আমি দেখিবলৈ পাইছোঁ ৰাস্তা কিছু যোনটো কাৰ্পেটিং যোনটো তেওঁলোকে উঠি যোৱা দেখিবলৈ পাইছোঁ বা যেনেধৰণৰ যোনটো মেটেলিং কৰিব লাগে যোনটো WBM সেইটো ক্ষেত্ৰতো আমি দেখিবলৈ পোৱা নাই জেগা ঠাইত বহি গৈছে ফাটি গৈছে বা কিছুমান ঠাইত পাথৰবিলাক উঠি যোৱা আমি লক্ষ্য কৰিব পাইছোঁ আমি ক'ব বিচাৰোঁ সেই সিংহাসন সমষ্টিৰ এজন প্ৰভাৱশালী মাননীয় অমৰ সিং টিছু ডাঙৰীয়া তেওঁ দেখা নাই নেকি তেওঁ নিজৰ এটা সমষ্টিত ইমান ডাঙৰ এটা প্ৰজেক্ট চলি আছে যে সেই প্ৰজেক্টটো তেওঁলোকে দেখা নাই নেকি আমি দাবী জনাব বিচাৰোঁ এই সংবাদ মাধ্যমৰ থ্ৰুদি অট'নমাছ কাউন্সিল কৰ্তৃপক্ষই অতি সোনকালে এইটোৰ ওপৰত এটা তদন্ত কৰাব লাগে আৰু নহ'লে অযথা ইয়াৰ ওপৰত নহ'লে উচুকাৰ তৰফৰ পৰা আমি ভৱিষ্যতে ইয়াৰ ওপৰত আমি জংগী আন্দোলন গঢ়ি তুলিবলৈ আমি প্ৰস্তুত হ'ম কাৰণ যিহেতু ইয়াত বিভিন্ন ধৰণৰ গাঁও ইয়াত এই ৰাস্তাটোৰ ওপৰতে জড়িত হৈ আছে এই ৰাস্তাটো আজি বনাই থাকোঁতে এটা চাইডে বনাই আছে এটা চাইডে ভাঙি যোৱা আমি লক্ষ্য কৰিব পাইছোঁ তেতিয়াহ'লে এতিয়াই যদি তেনেকুৱা যদি হয় তেতিয়াহ'লে অনাগত দিনত ইয়াতকৈ আৰু ভয়ানক ৰাস্তাবিলাক ভাঙি যোৱা ফাক মেলি যোৱা আমি লক্ষ্য কৰিব আমি ভাবিছোঁ সেইকাৰণে আমি ক'ব বিচাৰোঁ যে ইয়াত যোন কণ্ট্ৰেক্টাৰে নহওক কিয় অতি শীঘ্ৰে ইয়াত ভালদৰে কৰিব লাগে আৰু বকলীয়া ৰোড ডিভিজনৰ PWD ইঞ্জিনিয়াৰ আমি তেওঁক সংবাদ মাধ্যমৰ থ্ৰুদি আমি ক'ব বিচাৰোঁ তেওঁলোকে বকলীয়াত বহি থাকিলে নহ'ব তেওঁলোকে বকলীয়াৰ পৰা ইয়ালৈ খুব বেছি 5 কিলোমিটাৰ 10 কিলোমিটাৰ দূৰত্ব যিহেতু এইখন জেগাকণ ৰাস্তাখনত তেওঁ অতি সোনকালে এইটোৰ ওপৰত চাব লাগে বুলি আমি দাবী জনাব বিচাৰিছোঁ